इस वीडियो को वो नहीं हुआ मैंने जब बोलूँगा हाँ करो अभी करो इस वीडियो को लाइक हेलो फ्रेंड्स की खबर आशा करो সকলোৰে বহুত বেছি এন্ড গুড মৰ্নিং আগৰ ভিডিও কেইটাত মৰম দি থকাৰ বাবে সকলোলৈ বহুত বেছি ধন্যবাদ জনাইছো আৰু নতুন এটা ভিডিওলৈ সকলোকে পুনৰ স্বাগতম জনাইছো ভিডিওটো চাই থাকিব আজি এটা নতুন কন্টেন্টৰ ওপৰত ভিডিও বনাম বুলি ভাবিছো যদি সম্ভৱ হয় বহুত বেছি ভাল পাব আৰু এটা লাইক কৰিবলৈ নাপাহৰিব যদি নতুনকে আহিছে মোৰ ভিডিও চাইছে তেনেহলে সাবস্ক্ৰাইব কৰি দিব যাতে মোৰ ভিডিওবোৰ আগলৈ আপোনালোকে পাই থাকে ঠিক আছে তো বলক পলম নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰি দিওঁ তলে বুলি গৈ আছো আৰু বাটতে এটা জায়গাত যাবলগীয়া আছে আপোনালোকক দেখাই যাম ভিডিওটো চাই যাব যিখন স্কুলৰ পৰা মই হায়াৰ সেকেন্ডাৰী পাছ কৰি আহিছিলোঁ সেইখন স্কুললৈ যাবলৈ ওলাইছো আজি মানে তাতে সোমাব লাগিব বিশেষ কামত গৈ আছো তালে তো ভিডিওটো চাই যাব মই যদি সম্ভৱ হয় যদি কেমেৰা এলাউ থাকে মই দেখাবলৈ চেষ্টা কৰিম কাগজ জেৰক্স কৰি লওঁ গোটেইবিলাক জেৰক্স কৰি ল'লো বলক তেনেহ'লে ডাইৰেক্ট স্কুললৈ ইয়াতে তামাম বৰষুণ আহি স্কুলত পামেই আৰু মই যিখন স্কুলত আগতে পঢ়ি গৈছিলোঁ সেইখন স্কুলত পামেই আৰু অলপ আছে আৰু শ্বৰ্টকাটে দি আহিলোঁ তো অলপ পিছতে দেখাই আছোঁ এইখন স্কুলৰে এজন ভাইটিক লগ পালোঁ নামটো কৈ দিয়া মোৰ নাম পুথিৰাম মাৰ্ডি মই ভাইটিৰত পঢ়োঁ হায়াৰ ছেকেণ্ডেৰী এবাৰ ফাৰ্ষ্ট ইয়াৰ যিখন স্কুল পঢ়ি গৈছিলোঁ সেইখন মই অলপ পিছত দেখাই আছোঁ যদি এলাউ হয় তেতিয়া গোটেই জেগাবিলাক দেখাবলৈ চেষ্টা কৰিম এইখনে হৈছে গোসাইগাঁও হায়াৰ ছেকেণ্ডেৰী স্কুল আৰু ইয়াৰ আৰ্টিকলৰ কাৰণে মই আহিছিলোঁ প্লেটিনাম জুবলি আহি আছে তো ইয়াত আৰ্টিকল বতৰটো যে দেউলীয়া হৈছে এবাৰ ৰ'দ এবাৰ বৰষুণ শিকাইছে আৰু আচ্ছা যি নহওক মই মোৰ আগতে পঢ়া স্কুলখনলৈ গৈছিলোঁ কাৰণটো হৈছে যে আমাৰ বিদ্যালয়খনে বৰ্তমান 2022 বৰ্ষত 75 বছৰত ভৰি দিলে 75 বছৰ বৰ্ষপূৰ্তিৰ বাবে এখন গ্ৰন্থ স্মৃতি গ্ৰন্থ মুকলি কৰাৰ কথা ভবা হৈছে তো গতিকে মোকো এটা দায়িত্ব দিয়া হৈছিল যে প্ৰাক্তন ছাত্ৰৰ ফালৰ পৰা মোকো এটা আৰ্টিকেল লিখিবলৈ বুলি দায়িত্ব দিছিল তো গতিকে মই আজি জমা দিবৰ কাৰণে গৈছিলোঁ তো 31 তাৰিখ লাষ্ট ডেট আছিলে তো মই আজি জমা দিবলৈ গৈছিলোঁ কিন্তু এটা বাধা মই হাতেৰে লিখি লৈ গৈছিলোঁ কিন্তু ছাৰে ক'লে যে কম্পিউটাৰ টাইপিং হ'লে ভাল হয় সেইটো কাৰণে মোক এখন দোকানৰ নাম ক'লে তালৈ যাবলৈ বুলি ক'লে তো মই তালৈ গৈ আছোঁ এতিয়া চাওকচোন মই হাতেৰে লিখা কপিটো এনেই থুলমূলকৈ দেখাই দিছোঁ অলপ এইটো আছিলে মানে এইটো কপি এনেকৈ লিখি লৈ গৈছোঁ আৰু এনেকৈ কৰি পিনি ঢেৰ আছিলে কপি আছিলে 5-6-7টামান কপি আছিলে তো মই এনেকৈ কৰি পিনি গৈ আছোঁ দোকানখনলৈ তো এটা শ্বৰ্টকাট দি গৈ আছোঁ খুব সোনকালে পামগৈ ফ্ৰেণ্ডছ মই আহি পালোঁ ঘৰ আৰু ঘৰত আহি ভাত পানী খাই এতিয়া ফুৰিবলৈ আহিছোঁ অলপ ফুৰিবলৈ আহোঁতে আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ যে মই ৰাতিপুৱা এটা ফাইল দেখাই পিনি কৈছিলোঁ যে মই এটা জাগাত যাব লাগে বা মোৰ আগতে পঢ়ি অহা স্কুলখনলৈ যাব লাগে তো মই গ'লোঁ তাৰপিছত ছাৰে মোক ক'লে যে হাতে লিখা কপিটো হ'লে নহ'ব টাইপ কৰা হ'লে বেছি ভাল গতিকে মই নিৰ্দিষ্ট দোকানখনলৈ গ'লোঁ কিন্তু দোকানখন আছিল বন্ধ আৰু মই পিছত ছাৰক ফোন কৰিলোঁ ছাৰে ক'লে যে ঠিক আছে তুমি নেক্সট ডে মোক সাবমিট কৰি যাবা তেনেকুৱা বুলি ক'লে তো মই ঘৰলৈ আপোনালোকক মই এটা বস্তু দেখাবলৈ বিচাৰিছোঁ যে মই প্ৰথম ব্লগত এখন ফিল্ড দেখাই বহুত স্বপ্নগধুৰ ডেকা বা গাভৰু বা যিকোনো পৰ্যায়ৰ ল'ৰা ছোৱালী আহি পিনি ইয়াতে খেল ধেমালি কৰে ফুটবল ক্ৰিকেট হোৱা দেখা যায় তো গতিকে আজি এখন ফুটবল খেল হৈ গ'ল আৰু কিছু সংখ্যক ল'ৰাই মানে বৰ্তমান আৰু এনেই খেল ধেমালি কৰি আছে তো গতিকে চাওক অকণমান মনোৰঞ্জন লওক
लाइक शेयर सब्सक्राइब बेल आइकन को भी जरूर दबाना। और ही है एज में कम है मेरे से, बट मेरा साथ ही खेलते हैं, फिरते हैं, घूमते हैं। हाँ न्यूटन, है कि नहीं? हाँ हाँ बोला उसने, हाँ हाँ। आज का वीडियो इतना ही था। अगर कुछ मज़ा आया तो वीडियो को लाइक करें, शेयर करें दोस्तों के साथ और कमेंट ज़रूर करें, लेकिन सब्सक्राइब करके बेल आइकन को प्रेस करना मत भूलिए। तो थैंक यू। অন্য এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নিউটন বাই বাই।